Hello friends, welcome or welcome back to my channel. So friends, আজি মই পোন প্ৰথমবাৰৰ বাবে vlog এটি শুট কৰিবলৈ লৈছো আৰু গোটেই ভিডিঅ'টোত মই ভয়েস ওভাৰ কৰিলো তাৰ বাবে বেয়া নাপাব। সো আজি মই গৈ আছো bijni লক্ষ্মী মেলা চাবলৈ। গতিকে কেনেকৈ মই ক'ত কি কৰিলো, কি খালো, কি ললো আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাব। আশা আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। সো ফাইনালি আমি আহি পালো আৰু এন্টাৰ কৰিলো আৰু যেহেতু আমি 6টা বজাৰ আগতে গৈ পাইছিলো গতিকে অকমান মানুহৰ সমাহাৰটো কম আছিল আৰু বাকি দোকানবোৰ গাইজ অলৰেডি আহিছিলে যিমান বিলাক দোকান আছে আৰু আপোনালোকে চাব পাৰে কালিমাটো ইমান ধুনিয়াকৈ সাজিছে। সো আমি প্ৰথমতে যাবলৈ লৈছিলো মন্দিৰৰ গলিলৈ লক্ষ্মী মাক সেৱা জনাবলৈ আৰু গাইজ তেতিয়াহে গম পালো যে গোটেইবোৰ মানুহ ইটো মানে গলিটোতে গোট খাইছে কাৰণ সকলোৱে প্ৰথমতে আহি দেৱীৰ আশীষ লয়। সো সেইভাবে গতিকে ইমানেই মানুহ বেছি হৈছিল যে মানে একদম ওলোৱা সোমোৱা জেগা মানে কম পৰি গৈছিল। আপোনালোকে চাব পাৰে ভিডিঅ'টোত, কিন্তু গাইজ বহুত ভাল লাগিলে যাই। সকলোৱে দূৰ দূৰণিৰ পৰা ইমানবোৰ মানুহ আহে আৰু আচলতে আজিৰ পূজাখনত 20,000তকৈও বহুত মানুহ হৈছিল মানে আমি যেতিয়া আহিলোঁ তেতিয়ালৈকে। সো আপোনালোকে চাব পাৰে ইমানবোৰ মানুহ আৰু আচলতে গলিটো অকমান সৰু হয় যাৰ বাবে অকমান মানে অহা যোৱাত অসুবিধা হয় আৰু মন্দিৰটো এতিয়া আপোনালোকে চাব পাৰিব ইমান ধুনীয়াকৈ সজাইছে। সো ইয়াৰ পিছত আমি দোকানবোৰ চাবলৈ ললো আৰু ইমানেই দোকান আহিছে যে আপোনালোকে যদি এখনকৈ দোকান চাবলৈ যায় তেতিয়াহ'লে আজি আপোনালোকে ঘৰত আহিয়ে নাপাব। সো ইমান ভেৰাইটিজ মানে দোকান আহিছে আৰু এক্সপো আৰু লগতে থিয়েটাৰো এখন আহিছে, কোহিনুৰ থিয়েটাৰখন আৰু লগতে চাৰ্কাছ নাগৰদলা আপোনালোকে চাব পাৰে গাইজ ইমানবোৰ। আৰু আচলতে এৰিয়াটো বহুত ডাঙৰ হয় যাৰ বাবে ইমান আচলতে ক'বলৈ গ'লে নামনি অসমৰ ভিতৰত লক্ষ্মী মেলা bijniতে সকলোতকৈ ডাঙৰকৈ হয়। সো যদি কোনোবাই অহা নাই তেতিয়াহ'লে আপোনালোকে এবাৰ আহি চাব পাৰে, আহি কিনি বহুত ভাল পাব। আৰু ইয়াৰ পিছত গাইজ আপোনালোকে গমেই পায় মানুহৰ সমাহাৰ আপোনালোকে চাব পাৰিছে ইমানবোৰ। আৰু ইয়াৰ পিছত মই আহিলোঁ ডাইৰেক্ট য'ত মানে ইয়াৰিংছবোৰ পাব আৰু ছোৱালী মানুহ আপোনালোকে গমেই পায় মানে আৰু ইমানবোৰ বস্তু দেখাৰ পিছত মানে অধিক মাছত বগলী কণা তেনেকুৱা হৈ যায় আৰু। সো আপোনালোকে চাব পাৰে ইয়াৰ পিছত 1 ঘণ্টামান পিছত ইমানেই মানুহ আহিব ধৰিলে। लेडीज के हाथ में, जेंट्स के हाथ में, बच्चों को लेकर बच्चे के हाथ में। ये पहला शो समाप्त होने जा रहा है सर्कस का। ये पहला शो समाप्त होने जा रहा है सर्कस का। चलो 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 आगे बढ़ो आगे बढ़ो आगे बढ़ो। आज रात का शानदार शो, चलो शुरू से जाना पड़ेगा। सुंदर से आ चुकी तुम्हारी उम्र बताओ। আচলতে গাইজ ইয়াত দুটা ঠাইত মটকা খোৱা চাৰ্কাছ আৰু এইবোৰ নাগৰদলাবোৰ আহে আৰু। সো ইয়াৰ পিছত মই আহিলোঁ এই টিয়াৰবোৰ দেখি মোৰ বহুত বেছি চকুত লাগিলে। সো বহুত কনফিউজো হ'লোঁ মানে কোনটো লওঁ কাৰণ কালাৰবোৰ ইমান বেছি ধুনীয়া আছিলে। সো অৱশেষত গৈ কিনি মই পিংক আৰু ৰেড দুটা কালাৰৰ কম্বিনেশ্যনত থকা টিয়াৰ এটি ল'লোঁ আৰু পিন্ধিও চালোঁ মানে কেনেকুৱা লাগিছে। বেছি দাম নাছিলে, 30 rupees আছিলে। সো ল'লোঁ আৰু মানে এটাই উদ্দেশ্য আছিলে গাইজ যে এইবোৰ পিন্ধি কিনি ঘৰতে ফটোশ্বুট কৰিব পাৰিম আকৌ। সো ইয়াৰ পিছত আহিলোঁ আকৌ ইয়াৰিং চাবলৈ আৰু যিহেতু গাইজ মই বহুত বেছি ইয়াৰিংছ লাভাৰ হয়। সো সেইবাবে যদি মানে মেলা চেলা যদি নহওক মই মানে ইয়াৰিংছ ল'মেই এযোৰ আৰু মই পিন্ধি কিনি চাই আছিলোঁ, দেখুৱাই আছিলোঁ যে কোনযোৰ ভাল লাগিছে। এণ্ড গাইজ বহুত বেছি কনফিউজ হ'লোঁ। সো শেষত মানে দুযোৰৰ এযোৰো নল'লোঁ। সো ইয়াৰ পিছত এই যে ষ্টাড ইয়াৰিংছবোৰ আছে বহুত ভেৰাইটিজ কালাৰৰ তেনেকুৱা ধৰণৰ চাইছিলোঁ আৰু গাইজ বহুত কালাৰ্ছ আছে ইয়াতে, যিকোনো ড্ৰেছৰ লগত মেচিং কৰিব পাৰে আৰু। সো ইয়াৰ পিছত আহিলোঁ মানে ভাপা পিঠা খাবলৈ আৰু ইয়াত মই খালোঁ ক্ষীৰৰ পিঠা, যোনটো মানে মই যিকোনো মেলাত গ'লে টেকেলি পিঠা হওক বা ক্ষীৰৰ পিঠা এইবোৰ খাওঁৱেই, এটা বেলেগ মানে ভাল লাগে আৰু। ইয়াৰ পিছত মই আকৌ এযোৰ ইয়াৰিংছ ল'লোঁ আৰু মই কি লৈছোঁ সেইবোৰ মই স্ক্ৰীণত দি দিওঁ, আপোনালোকে চাব পাৰিব। সো ইয়াৰ পিছত আহিলোঁ ফেমাছ স্পাইৰেল পটেটো খাবলৈ, বোলো কেনেকুৱা টেষ্টটো। সো ফ্ৰেণ্ডছ একো বিশেষ কেনেকুৱা টেষ্ট নাই, যেনেকুৱা ধৰণৰ আলুৰ যে এই সৰু সৰু পাপৰবোৰ আছে গোল গোল ছেইম তেনেকুৱা।
বা যি কি নহওক অকণমান টেষ্টটো কৰি চালোঁ আকৌ। চ' ফ্ৰেণ্ডছ, বাকী দোকানবোৰ ইমানকৈ দেখুৱাই থকা নাই, আৰু তাত বহুতবাৰ এনাউন্স কৰি আছিলে যে পকেট মাৰ এইবোৰ বহুত আহি আছিলে। চ' সেইবাবে বাকী দোকানবোৰ মানে বস্তুবিলাক ভালেই লাগিছিলে, পচন্দৰে আছিলে। চ' বাকী আমি আহিব যেতিয়া ল'লোঁ, ইমানেই বেছি মানে ভিৰ হ'ল যে মানে অক্সিজেন নোপোৱা যেন লাগিছিলে, ইমান বেছি মানে উৎপাত মানুহৰ লগতে। তাৰপিছত আমি আহিলোঁ ঘৰ অভিমুখে। গতিকে আপোনালোকৰ ভ্লগটো চাই কেনেকুৱা লাগিছে গাইজ, প্লিজ কমেণ্ট কৰি জনাব। আৰু যিহেতু মই প্ৰথমবাৰ ভ্লগটো বনাইছোঁ, নিশ্চয় ভুলটো কিবা হ'বই, চ' আপোনালোকে ক্ষমা কৰি দিব। আৰু আশা কৰোঁ আপোনালোকে আগন্তুক মোক ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বোৰ চাব। চ' যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।